ৰূপহীয়াতৰ হাতীপাৰা মধ্য ইংৰাজী মাদ্ৰাছা চৌহদত উত্তপ্ত পৰিস্থিতি। ধৰ্মীয় অনুষ্ঠানৰ নামত ছাত্ৰ ছাত্ৰীৰ মধ্যাহ্ন ভোজনৰ ধন হৰলুকিৰ অভিযোগ। ৰূপহীয়াতৰ নাওখোৱা শিক্ষাখণ্ডৰ হাতীপাৰা মধ্য ইংৰাজী মাদ্ৰাছা চৌহদত উত্তপ্ত পৰিস্থিতি। মাদ্ৰাছাখনত ছাত্ৰ ছাত্ৰীৰ মাজত মধ্যাহ্ন ভোজন চাউল বিতৰণক লৈ সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। মাদ্ৰাছাখনৰ প্ৰধান শিক্ষক APJ আব্দুল কালামে ছাত্ৰ ছাত্ৰীৰ মধ্যাহ্ন ভোজনৰ ধন ধৰ্মীয় অনুষ্ঠানৰ নামত হৰলুকিৰে আত্মসাৎ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে, যাৰ বাবে মাদ্ৰাছা চৌহদত ছাত্ৰ ছাত্ৰীৰ লগতে অভিভাৱকসকল উপস্থিত হৈ এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে। প্ৰধান শিক্ষকৰ এনে কাণ্ডত ক্ষুব্ধ হৈ পৰে মাদ্ৰাছা পৰিচালনা সমিতিৰ সদস্যও। এটা প্ৰশ্ন হয়, সঁচাই চৰকাৰী অনুষ্ঠানৰ ধন যায় নেকি ধৰ্মীয় অনুষ্ঠানত? শিক্ষা বিভাগে ইয়াৰ উচিত তদন্তৰ ব্যৱস্থা কৰিবনে? যদি এয়া সঁচা বুলি প্ৰমাণ হয়, তেন্তে কি ব্যৱস্থা গ্ৰহণ কৰিব প্ৰধান শিক্ষকৰ বিৰুদ্ধে? সেয়া পৰৱৰ্তী সময়তহে লক্ষণীয় হ'ব। তোমাৰ নাম কি? কোনখন বিদ্যালয়ত পঢ়া? হাতীপাৰা মধ্যম ইংৰাজী মাদ্ৰাছা। কি হৈছিল আজি? আজি স্কুলত চাউল দিছে, 1 কেজি 100 গ্ৰাম চাউল দিছে আৰু 96 টকাৰ পৰা 50 টকা দিছে আৰু 50 টকা ৰাখি দিছে। 45 টকা দিছে, 50 টকা ৰাখি দিছে। কোনে ৰাখিছে 50 টকা? হেডমাষ্টাৰে। হেডমাষ্টাৰৰ নাম কি? APJ আব্দুল কালাম। APJ আব্দুল কালাম। আজি হাতীপাৰা মধ্য ইংৰাজী মাদ্ৰাছাৰ প্ৰধান শিক্ষকে চৰকাৰী চাউল 1 কেজি 950 গ্ৰামৰ জেগাত 1.5 কেজি দি আছে আৰু 96 টকাৰ জেগাত 46 টকা দি আছে আৰু 50 টকা ফেতৰাৰ নামত আত্মসাৎ কৰি আছে। প্ৰধান শিক্ষকৰ নাম কি আছিল? আবুল কালাম। বিদ্যালয়খনৰ নাম? হাতীপাৰা মধ্য ইংৰাজী মাদ্ৰাছা। আপুনি ইয়াৰে হয়নে? মই ইয়াৰে। চাউল আৰু পইচা আপোনাৰ 96 টকা আছে, 45 টকা দিয়ে আৰু এইখিনি বাকী 50 টকা কৰি ইয়াতে মাষ্টাৰে খাই আছে। কোনে খাই আছে 50 টকা? হেডমাষ্টাৰে। কিহৰ কাৰণে খাই আছে? এয়া চান্দা, কিয় চান্দা লাগে? চান্দাৰ কাৰণে। কিহৰ চন্দা লাগে বুলি কৈছে? মাদ্ৰাছাৰ এইটো চান্দা। হেডমাষ্টাৰৰ নাম কি? আবুল কালাম। আপুনি কি গাৰ্জেন হয়? আমি স্কুলৰ মেম্বাৰ। স্কুলৰ মেম্বাৰ হয়। আপোনাৰ ছাত্ৰ ছাত্ৰী আছে স্কুলত? আছে, 3জন আছে। কি নাম? ৰাহিমা খাতুন, আজিজুল হক, খাইৰুন্নেছা। স্কুলখনৰ নাম কি ক'লে? হাতীপাৰা ইংৰাজী কি ক'লে? মাদ্ৰাছা। মোৰ নাম আব্দুল খলিল। হেডমাষ্টাৰৰ নামটো কি ক'লে? আবুল কালাম, মোহাম্মদ আবুল। আজি চাউল দিছে আৰু পইচা দিছে। পইচা 96 টকা আহিছে, 50 টকা ৰাখি দিছে। হেডমাষ্টাৰে। আবুল কালাম। কিহৰ কাৰণে ৰাখিছে 50 টকাটো? এই চান্দা, মছজিদৰ চান্দা লাগে, এই ফেতৰা পইচা লাগে। এই ক্ষেত্ৰত আপুনি অভিভাৱক হিচাপে কি ক'ব? এইটোতো আমাৰ এইটো বিচাৰ লাগে, এইটো বিচাৰ কৰিব আপোনালোকে। চৰকাৰে কৈছে নেকি হেৰি কৰিব লাগে? আমিও এইটো স্কুলৰ মেম্বাৰ। যিহেতু স্কুলৰ ছাত্ৰ ছাত্ৰীৰ পইচা তেখেতে কৈ আছে মাদ্ৰাছাত দিব বুলি, এইটো সঁচাকে মাদ্ৰাছাত দিব নে তেখেতে আত্মসাৎ কৰিবৰ কাৰণে? সেইটো আমি নাজানো, সিহঁতে দিয়ে নে নিদিয়ে সেইটো আমি ক'ব নোৱাৰো। জুৰিয়াৰ পৰা ইলিয়াছ আহমেদৰ ৰিপৰ্ট, নিউজ আছাম টুডে।